আজি আপোনালোকৰ লগত এটা লাৰ্নিং ভিডিঅ' শ্বেয়াৰ কৰিম ঠিক আছে কেণ্ডেল ষ্টিক চাই আমি কেনেকৈ ট্ৰেড কৰিব লাগে আৰু ইন্ট্ৰাডে ট্ৰেডিঙত কেণ্ডেল ষ্টিকত আমি মোমেন্টাম কেনেকৈ কেপচাৰ কৰিম তাৰ অকণমান মোৰ ফালৰ পৰা আপোনালোকক কিবা এটা মই যি জানো কিবা এটা দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আপোনালোকে ভিডিঅ'টো মন দি চাব আৰু চাই যদি ভাল লাগিছে তেতিয়াহ'লে তলত এটা লাষ্টত একেবাৰে চাই যদি ভাল লাগে একেবাৰে তললৈ লাষ্টত কমেন্ট এটা লিখি থৈ যাব প্ৰথমতে মই এডাল কেণ্ডেল ষ্টিক আঁকিম এডাল হৈ গ'ল কেণ্ডেলৰ এনেকৈ উইক থাকে এই উইককেইটাই কি বুজায় আমাক উইককেইটাই বুজায় যে প্ৰাইচটো এইটো পইণ্টলৈকে নিবলৈ ট্ৰাই কৰিছিলে ধৰি ল'লোঁ মই এই পইণ্টটো 100 টকা এটা প্ৰাইচ আৰু এই ল' লেভেলটো এটা 20 টকা প্ৰাইচ মই এনেই ধৰি লৈছোঁ এইটো আপোনালোকে বুজিবৰ কাৰণে চাই লওক আৰু এইটো হৈ গ'ল 30 টকা আৰু এইটো হৈ গ'ল 80 টকা ঠিক আছে যেহেতু কেণ্ডেলডালৰ কালাৰটো মই এতিয়া ৰেড বনালোঁ ৰেডটো সদায় কিহৰ হ'ব এডাল বিয়েৰিছ কেণ্ডেল ৰেড কালাৰৰ সদায় চেলাৰৰ এক্টিভিটি দেখা পোৱা যায় হয় তাৰ পাছত প্ৰাইচটো ওপেন ক'ত হৈছিলে সদায় ৰেড কেণ্ডেল ওপেন ওপৰত হয় আৰু ক্লোজিং তলত হয় ঠিক আছে সেইটো মনত ৰাখিব ৰেড কেণ্ডেল সদায় ওপৰত ক্লোজিং হয় বডিটো আৰু ক্লোজিং তলত হয় আমাৰ ওপেন ক'ত হৈছিলে 80 টকা প্ৰাইজত আমাৰ ওপেন হৈছিলে আৰু 80 টকা প্ৰাইজত ওপেন হোৱাৰ লগে লগে বায়াৰে ওপৰলৈ ঠেলি 100 টকালৈকে প্ৰাইচটো নিবৰ কাৰণে ট্ৰাই কৰিছিলে আৰু ক্ৰমান্বয়ে সেলাৰে সেল কৰি আহি ক'লৈকে নিবৰ কাৰণে ট্ৰাই কৰিছিলে 20 টকালৈকে নিবৰ কাৰণে ট্ৰাই কৰিছিলে কিন্তু 20 টকাত ক্লোজিং দিব নোৱাৰিলে হে তেওঁলোকে সেলাৰে কি কৰিলে 30 টকাত ক্লোজিং দিলে আমি কেণ্ডেল ষ্টিকডাল আমি তেনেকৈ শিকিব লাগিব প্ৰথম অৱস্থাত আৰু আপুনি যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপুনি একেবাৰে যদি নতুন হয় সিমান এটা বুজি নাপাব যদি 3 মাহ 4 মাহ মান হৈ গ'ল আপোনাৰ মাৰ্কেটত তেতিয়াহ'লে এই ভিডিঅ'টো চালে আপুনি যথেষ্টখিনি নলেজ পাব কেণ্ডেল ষ্টিকৰ ওপৰত ঠিক আছে একেবাৰে যদি বিগিনাৰ হয় তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকে নোচোৱাই ঠিক আছে একেবাৰে বিগিনাৰ হ'লে বুজি নাপাব মই ইয়াৰ পাছত এটা বেলেগ এটা কনচেপ্ট ক'বলৈ গৈ আছোঁ ঠিক আছে তাৰ পাছত এইটো কেণ্ডেল ষ্টিকৰ এইখিনি কথা আমি গম পাওঁ আমি ইমান দিনে যেতিয়া ট্ৰেড কৰি আছোঁ মাৰ্কেটত অপশ্যন ট্ৰেড ইকুইটি এফএনও সব আমি ট্ৰেড কৰি আছোঁ ট্ৰেড কৰি থাকোঁতে আমি কেণ্ডেল ষ্টিকৰ এইখিনি কথা আমি সম্পূৰ্ণকৈ জানো তথাপিও মই এইটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া কথাটো কি হ'ল যেতিয়া মাৰ্কেটত আমি কি হয় আমি অপশ্যন যেতিয়া এটা বাই কৰোঁ নিফটি বা বেংক নিফটি ফিন নিফটি মিড কেপত আমি যেতিয়া এটা অপশ্যন বাই কৰোঁ অপশ্যন বাই কৰিলে আমাক কি লাগে আমাক এটা মোমেন্টাম লাগে খুব জলদি তললৈ যাব লাগিব মাৰ্কেটখন খুব জলদি ওপৰলৈ যাব লাগিব এডাল বিগ কেণ্ডেল লাগে দীঘল কেণ্ডেল লাগে কেনেকুৱা কেণ্ডেল লাগে দীঘল কেণ্ডেল এইবিলাকৰ নিচিনা এতিয়া এইডালৰ নিচিনা ওৱান সাইড হ'ব লাগিব ওৱান সাইড মাৰ্কেটটো হ'ব লাগিব তেতিয়াহে আমি অপশ্যন বাই কৰিলে কি হয় আমাৰ এটা প্ৰফিট আহে আৰু যেতিয়া মাৰ্কেটটো এটা ৰেঞ্জত সাইডৱেজ হৈ থাকে তেতিয়া আমি অপশ্যন এটা বাই কৰিলে কি হয় আমাৰ লছ হয় আমাৰ থেটা দিকে লাগে তাত টাইম দিকে সেইখিনি বহুতখিনি কনচেপ্ট আছে সেইখিনি পাছত আমি ডিছকাছ কৰিম অপশ্যন চেইনৰ ওপৰত মই এটা লাৰ্নিং ভিডিঅ' বনাম সেইটো আপোনালোকে চালে বুজি পাব কথাখিনি এতিয়া আমি ধৰি লওক এটা যিকোনো এটা ষ্টকত ইন্ট্ৰাডে কৰিবৰ কাৰণে গৈ আছোঁ ধৰি লওক মই এটা এনে কোম্পানীৰ নাম কৈ দিছোঁ মাৰুতি সুজুকি বা বাজাজ ফাইনেন্স ঠিক আছে আমি তাতে যেনিবা এটা ইন্ট্ৰাডে ট্ৰেড কৰিবৰ কাৰণে গৈ আছোঁ ইন্ট্ৰাডেত আমি ডিছকাউণ্ট লৈ পিনে আমি এটা ট্ৰেড কৰিম ঠিক আছে সেই ট্ৰেডটো আমি কেনেকৈ এটা প্লেন কৰিব লাগিব ধৰি ল'লোঁ মই এডাল প্ৰথমতে গ্ৰীণ কেণ্ডেল আঁকো মই এডাল গ্ৰীণ কেণ্ডেল আঁকিছোঁ এইটো উইকডালো বনাই দিওঁ এফালে উইক আহি গ'ল তাৰ পাছতে এটা ৰেড কেণ্ডেল বনাম এইটো এটা ৰেড কেণ্ডেল বনিছে এইটো উইক আৰু এইটো উইক এতিয়া আমি এইখিনিত কি গম পাইছোঁ ধৰি লওক এই বিগ কেণ্ডেলডাল হেৰি পইণ্টৰ বনিলে মই ধৰি ল'লোঁ 50 পইণ্টৰ এডাল বিগ কেণ্ডেল বনিলে এই 50 পইণ্টৰ এডাল নিফটিতে এখন নিফটি 50 ইণ্ডেক্সত মই আপোনাক আঁকি আছোঁ নিফটি 50তে 50 পইণ্টৰ এডাল বিগ কেণ্ডেল বনিলে এই 50 পইণ্টৰ কেণ্ডেলডালত আমাৰ ধৰি ল'লোঁ 100টা বায়াৰ্ছ আহিলে এডাল ছাপৰ্ট লেভেলত বনিছে এইটো ধৰি লওক মই ছাপৰ্ট আঁকি দিছোঁ এতিয়া এইটো ধৰি লওক ছাপৰ্ট এছ বুলি লিখি দিছোঁ ইয়াত
এছ লিখিছোঁ ছাপৰ্ট লেভেলত 50 পইণ্টৰ এডাল বিগ কেণ্ডেল বনিলে বিগ কেণ্ডেল বনিবৰ কাৰণে হেডাল যেতিয়া মাৰ্কেটখনত এটা বাইং আহে আমি হেতু সকলোৱে জানো যেতিয়া মাৰ্কেটখনত এটা বাইং আহে তেতিয়া মাৰ্কেটত সদায় ওপৰলৈ যায় মাৰ্কেটটো ওপৰলৈ যায় তেতিয়া ওপৰলৈ গ'লে গ্ৰীন কেণ্ডেল হৈ আহে মই ধৰি ললো ইয়াত 100টা বায়াৰ্স আহিলে 100টা বায়াৰ আহিলে 100টা মানুহ আহিলে ষ্টকটো কিনিবলৈ তেতিয়া এই 50 পইণ্টৰ কেণ্ডেলডাল বনিলে তাৰ পাছত আমাৰ তাতো এটা টাইম ফ্ৰেম থাকে মই ধৰি ললো এটো 5 মিনিট টাইম ফ্ৰেমত বনিলে আমি ইন্টাৰডেট যেতিয়া এন্ট্ৰি এটা লওঁ তেতিয়া 5 মিনিট টাইম ফ্ৰেমত এন্ট্ৰি কৰিবৰ কাৰণে খুব যথেষ্ট ভাল হয় এইটো 100টা মানুহ আহিলে 100টা মানুহ অহাৰ পাছত নেক্সট 5 মিনিটৰ কেণ্ডেলডাল কিন্তু একেবাৰে এনেকুৱা সৰু হ'ল নিউট্ৰেল কেণ্ডেল হ'ল নিউট্ৰেল কেণ্ডেলডালত কি গম পাম যদি ইয়াত যদি 100টা যদি বায়াৰ সেলাৰ আহিছিলে বায়াৰ যদি আহিছিলে তেতিয়া হলে তাৰ নেক্সট 5 মিনিটত বায়াৰো 50টা আহিলে সেলাৰো 50টা আহিলে মানে মাৰ্কেটটো নিউট্ৰেল হ'ল এই কেণ্ডেলডাল এডাল নিউট্ৰেল কেণ্ডেল হ'ল ঠিক আছে তাৰ পাছৰ কেণ্ডেলডাল মই ধৰি ললো তাৰ পাছৰ কেণ্ডেলডাল ইমানত ওপেন হ'ল ওপেন হৈ তাৰ যিটো 50% ইয়াৰ যিটো 50% বডি লেভেল হ'ব মই কালাৰটো চেঞ্জ কৰি দিছো এটা চাওক ইয়াত যিটো 50% হ'ব কেণ্ডেলৰ আগৰ গ্ৰীন কেণ্ডেলৰ বডিটো তাৰ হে বডিটো 50% ৰ ওপৰত গৈ পিনে গ্ৰীন কেণ্ডেল আকৌ ইয়াতে ক্লোজিং দিলে তেতিয়া আপুনি কি গম পাব এফালে উইক এনেকে শ্যাডো বিলাক থাকিব পাৰে তেতিয়া আপুনি কি গম পাব তেতিয়া গম পাব যে যেতিয়া সেলাৰ আৰু বায়াৰ আহিছিলে সেলাৰতকৈ বায়াৰৰ সংখ্যা অকনমান বাঢ়িছে কিন্তু এই কেণ্ডেলডাল প্ৰথমৰ যিটো 100টা বায়াৰ্স আহিছিলে হে 100টা বায়াৰ্স কিন্তু ফুলফিল হোৱা নাই এই মাজত যে যিকন যে গেপ আছে এই মাজত যিকন গেপ আছে এই গেপকন কিন্তু সেলাৰ এতিয়াও ইয়াত আছে সেলাৰ এতিয়াও তাত আছে আমি যদি মাৰ্কেটটো ওপৰলৈ যদি যাব বুলি ষ্টক এটা যদি বাই কৰো তেতিয়া আমি এই পইণ্টত বাই কৰিলে নহব এই পইণ্টত আমি বাই কৰিলে নহব কি কাৰণে নহব এইখিনিত এটা সেলাৰৰ এক্টিভিটি ইয়াত আমি দেখা পাইছো মাৰ্কেটটো আমি কেতিয়া বাই কৰিব লাগিব মাৰ্কেটটো আমি যেতিয়া এই গ্ৰীন কেণ্ডেলডালৰ ওপৰত যেতিয়া আৰু এডাল কেণ্ডেল ক্লোজ দিব ইয়াত যেতিয়া আৰু এডাল কেণ্ডেল ক্লোজ দিব এটো গ্ৰীন কৰি লওঁ ইয়াত নেক্সট কেণ্ডেলডাল যেতিয়া ইমানখিনিত ওপেন হৈ ইয়া ওপৰত যেতিয়া এনেকে ক্লোজিং দিব ক্লোজিং দিয়াৰ পাছত আমি ইয়াৰখত আমি বাই কৰিব পাৰিম এডখত আমি এটা বাই কৰিব পাৰিম আৰু আমাৰ ষ্টপ লছ ক'ত থাকিব ষ্টপ লছ আমাৰ এই যিটো ইয়াতে বটম থাকিব এই বটমটোৰ তলত আমাৰ ষ্টপ লছটা থাকিব ইয়াত ষ্টপ লছ এইটো এই টেকনিকটো আমাৰ যেতিয়া এটা আমাৰ যিটো ফেভাৰিট ষ্টক হয় আমি যিটো ষ্টকত আমি বাই কৰিম এটা ভৱিষ্যতৰ কাৰণে আমি যেতিয়া এটা ইনভেষ্টমেন্ট কৰিম বা ট্ৰেড কৰিম বা ইন্ট্ৰাডে ট্ৰেড বা এসপ্তাহৰ কাৰণে যেনিবা এটা ট্ৰেড কৰিব ললো আমি তেতিয়া ডেইলি টাইম ফ্ৰেমত চাই ললো 1 ডে টাইম ফ্ৰেম বা 1 উইকত যেতিয়া আমি চাওঁ তেতিয়া যদি আমি যদি এনেকুৱা এটা যদি স্নেই যদি দেখা পাওঁ এনেকুৱা যে ছবি এটা যদি দেখা পাওঁ তেতিয়া হলে কি হ'ব আমি ইমানত বাই কৰিব লাগিব এটা ষ্টক ইমানত এটা ষ্টক বাই কৰিলো প্ৰাইস একচনৰ মতে যিটো নেকি কেণ্ডেলৰ যিটো নেকি প্ৰাইজৰ আমাৰ বিহেভিয়াৰটো আমি মানে বুজি পাইছো হে বুজি পোৱা মতে আমি ইয়াত বাই কৰিম আৰু আমাৰ ষ্টপ লছ এটা থাকিব এডখত যেনিবা আমি ধৰি ললো ৰিলায়েন্সৰ ষ্টকটো আমি 100 টকাত যেনিবা বাই কৰিলো 100 টকাত যেনিবা বাই কৰিলো এই ডখত যেনিবা ষ্টপ লছ 80 টকা হয় তেতিয়া হলে যেতিয়া 80 টকাত আহি 78 79 ত যেতিয়া কেণ্ডেল আহি মানে প্ৰাইসটো ক্লোজিং দিব তেতিয়া আমি হেতুত ষ্টপ লছ একসেপ্ট কৰি হেতুত এক্সিট লৈ লম ট্ৰেডটো পা আৰু আমাৰ টাৰ্গেট কোড থাকিব আমাৰ যেতিয়া আমাৰ প্ৰথমতে টাৰ্গেটটো এনেকে ডিসাইড কৰিব লাগিব যে আমি কিমান দিনৰ কাৰণে এটা ষ্টকত আমি ইনভেষ্টমেন্ট কৰিম বুলি ভাবিছো যদি আপোনালোকে ভাবে যে মই এক মাহে এই ষ্টকটো ৰাখিম তেতিয়া হলে আপুনি ডে টাইম ফ্ৰেম আৰু উইকলি টাইম ফ্ৰেমত চালে আৰু আপুনি যেতিয়া আপোনাৰ এটা টাৰ্গেট থাকিব ন এক মাহৰ ভিতৰত বুলে মই 30 পইণ্ট এটা মই ক্যাপচাৰ কৰিম যেতিয়া আপোনাৰ 25 পইণ্ট 26 পইণ্টত যেতিয়া গুছি যাবগৈ গুছি যোৱাৰ পাছত আপুনি টাইম ফ্ৰেমটো সৰু কৰি আনিব লাগিব টাইম ফ্ৰেমটো যেতিয়া সৰু কৰি আনি এনেকুৱাকৈ যেতিয়া কেণ্ডেলত বিয়েৰিছ মাৰ্কেটটো দেখা পাব যেতিয়া মাৰ্কেটটো এনেকে হায়াৰ লো বনাব দেখা পাব তেতিয়া আপুনি সেই ষ্টকটোত বুক কৰি উলাই দিব লাগিব ঠিক আছে আৰু আমি ইন্ট্ৰাডে ট্ৰেডিংত যেতিয়া আমি দিনটো ভিতৰতে এটা ট্ৰেড কৰিম দিনটো ভিতৰত যেতিয়া ট্ৰেড কৰিম তেতিয়া আমি এন্ট্ৰি এটা কেনেকে লম হেতু যদি আপোনালোকে মই দেখুৱাই দিও ধৰি লওক অপচনতে হওক বা আমাৰ এটা ষ্টকতে হওক যেনিবা আমাৰ মোমেন্টাম এটা ক্যাপচাৰ কৰিব লগিয়া হয় মোমেন্টাম এনেকুৱা আমাৰ এটা দীঘল কেণ্ডেল গ্ৰীনে হওক বা ৰেডে হওক
যদি অপশ্যনত যদি কয় কল বা পুটে হওক এনেকৈ যেনিবা মোমেণ্টাম এটা যেনিবা ধৰিব লাগে সেইটো আপোনালোকে কেনেকৈ গম পাব মাৰ্কেটটো চাই লওক মাৰ্কেটটো এতিয়া মই যিটো কনচেপ্ট অকণমান আগতে মই লিখি বুজাই আহিছিলোঁ আপোনালোকক এইটো ইয়াত এপ্লাই হৈছে চাওক মাৰ্কেটটো ধৰি ল'লোঁ উইকটো ইমানতে গৈছিলে ইয়াত আমাৰ ধৰি ল'লোঁ 100টা বায়াৰ্ছ চেলাৰ্ছ আহিছিলে সেই চেলাৰ্ছখিনি তাৰপাছত লগে লগে বায়াৰ্ছ আহিলে আধা উঠি গ'ল তাৰপাছত আকৌ চেল আহিছে বাই আহি এটা সময়ত এই কেণ্ডেলটো ওপৰত ক্লজিং দিলে কিন্তু যেতিয়া এই উইকটো এইডোখৰলৈকে কিন্তু গৈছিলে চেলাৰে এইডোখৰ পৰা ঘূৰাইছে আপুনি যদি তাত যদি চেল কৰিছিলে তেতিয়াহ'লে আপুনি কোনডোখৰত ভয় খাব এই উইকটো ওপৰত যেতিয়া কেণ্ডেল ওলাই যাব তেতিয়া আপুনি ভয় খাব মাৰ্কেটটো মোৰ এগেইনষ্টত গ'ল বুলি তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ষ্টপ লছ হাণ্টিং হ'ব ষ্টপ লছ আপুনি একচেপ্ট কৰিব যে মই তাৰপৰা মাৰ্কেটটো ৰিভাৰ্চেল হ'ল মই ট্ৰেডটোৰ পৰা মই এক্সিট লৈ ল'লোঁ ঠিক আছে তাৰ পাছত মাৰ্কেটটো কি হ'ল এইটো এটা বুম উঠি গ'ল ওপৰলৈ সেই বস্তুটো সেইটো যেতিয়া নেকি আমি প্ৰাইজ এটা ভালকৈ ৰিড কৰিব জানো প্ৰাইজ এটা ভালকৈ কেণ্ডেল ষ্টিক চাই বুজি পাওঁ তেতিয়া আমাৰ কাৰণে ট্ৰেড কৰিবৰ কাৰণে বহুত সহজ কিন্তু অপশ্যনৰ কাৰণে কিন্তু সহজ নহয় অপশ্যন ট্ৰেডিং ভালকৈ শিকিব লাগিব অপশ্যন গ্ৰীক্স ভালকৈ শিকিব লাগিব কিন্তু আপুনি যদি ইমানখিনি যদি প্ৰাইজ একশ্যনৰ কথা যদি জানে তেতিয়াহ'লে যিকোনো এটা ষ্টক আপুনি হাতৰ মুঠিত নচুৱাই থাকিব পাৰিব তাৰ কাৰণে কষ্ট কৰিব লাগিব সময় দিব লাগিব আৰু মোৰ চেনেলত এটাকৈ ভিডিঅ' মই আপলোড কৰিম আপোনালোকৰ কাৰণে কিন্তু আপোনালোকৰ সহায় পালে ভাল লাগিব আপুনি শ্বেয়াৰ কৰিব লাইক এটা কৰি দিয়ক এতিয়া গৈ তাৰপাছত ইয়াত যেতিয়া মাৰ্কেটটো ওপৰলৈ গৈ থকাৰ পাছত ৰিভাৰ্চেল ক'ত হ'ব ৰিভাৰ্চেল পেটাৰ্ণ আমি বিচাৰিব লাগে আপুনি বাই কৰিলে ঠিক আছে এইখিনিৰ পৰা আপুনি বাই কৰাৰ পাছততো সিটো ৰকেটখনৰ নিচিনা ওপৰলৈ গৈ নাথাকে আপোনাৰ তাতেতো মাৰ্কেটটো তললৈ ঘূৰি আহিলে কি হ'ব আপোনাৰ লছ হ'ব আপুনি এটা পাৰফেক্ট টাৰ্গেটত এক্সিট কৰিব লাগে সেই এক্সিট কৰোঁতে আপোনালোকৰ আগৰ কেণ্ডেলছটো চাব পাৰে আগতে আপোনাৰ ৰেজিষ্টেন্ট ক'ত আছে বা যদি নাচায় তেতিয়া সেইদিনা দিনটোত যিখিনি কেণ্ডেল গৈ থাকিব ওপৰলৈ সেই ওপৰলৈ গৈ থকা কেণ্ডেলখিনিতো আপুনি ৰিভাৰ্চেল পেটাৰ্ণ বিচাৰিব পাৰে চাই লওক একেবাৰে ওপৰত টপত বনিলে কি আছিলে এটা গ্ৰীণ কেণ্ডেল বনিলে গ্ৰীণ কেণ্ডেল মানে কি মাৰ্কেটটো আৰু ওপৰলৈ যাব কিন্তু তাৰ নেক্সট কেণ্ডেলটো কি হ'ল অকণমান গেপ আপ অপেন হৈছিলে যদি মই চাৰ্টখন জুম কৰি পিনে আপোনালোকক দেখাওঁ তেতিয়াহ'লে চাওক এই পেটাৰ্ণটো এটা গেপ আপ অপেন হৈছিলে এইটো কেণ্ডেলডাল গেপ আপ অপেন হোৱাৰ পাছত মাৰ্কেটটো তাৰ তলত আহি পিনে ক্লজিং কৰাই দিলে এইডোখৰত তাৰ পাছৰ কেণ্ডেলটো কি হ'ল তাৰ আৰু তলত ক্লজিং হ'ল তেতিয়া আপুনি কি গম পালে ট্ৰেণ্ডটো ইয়াৰ পৰা ৰিভাৰ্চেল হোৱা চান্স এটা আছে তাৰ আগতে যেতিয়া মাৰ্কেটটো এইডোখৰলৈকে আহি আছে যেতিয়া ওপৰত টপ এটা বনাই এইডোখৰলৈকে মাৰ্কেটটো আহি আছে তাৰ আগত আপোনালোকে কি চাব লাগিব এডাল নিউট্ৰেল কেণ্ডেল বনিছিলে নিউট্ৰেল কেণ্ডেলডাল বনাৰ পাছত বায়াৰ্ছ আহিলে সেইটো কাৰণে মাৰ্কেটটো আৰু অকণমান ওপৰলৈ যাবৰ কাৰণে সি সক্ষম হৈছিলে নিউট্ৰেল কেণ্ডেলটো মানে কি বায়াৰ আৰু চেলাৰ তাত একদম সমান আছিলে তাৰ পাছৰ কেণ্ডেলটোত বায়াৰ্ছ আহিছিলে কাৰণে সেই বায়াৰ্ছখিনিকে দেখি আৰু অলপ বায়াৰ্ছ আহিলে সেইটো কাৰণে মাৰ্কেটখন তাৰ ওপৰলৈ অকণমান গ'ল তাৰ পাছত যেতিয়া নেকি ৰেডকৈ চেলাৰে মাৰ্কেটখন নমাই আনিলে যেতিয়া নেকি এই নিউট্ৰেল কেণ্ডেলডালৰ বডি যিটো ল' তাৰ তলত যেতিয়া এডাল কেণ্ডেল ক্ল'জ কৰিলে তেতিয়া আপোনালোকে গম পালে যে মাৰ্কেটটো এটা তাতে টপ বনাই হায়াৰ ল' পেটাৰ্ণত এটা মাৰ্কেটটো আহিবৰ কাৰণে ৰেডি হৈছে তেতিয়া আপুনি কি কৰিব লাগিব সদায় আপুনি টপ বিচাৰিব লাগিব তাত চেল কৰিবৰ কাৰণে আপুনি তাত ফিউচাৰো চেল কৰিব পাৰে আপুনি ইণ্টাৰডেট আপুনি যিকোনো এটা ষ্টকতো চেল কৰিব পাৰে ঠিক তেনেকৈ এটা টপ বিচাৰিব লাগিব টপ আপুনি কেনেকৈ বিচাৰিব এতিয়া টপ বিচাৰিবৰ কাৰণেও ঠিক একেটা পদ্ধতি আমি ইউজ কৰিব লাগিব আগত এদিন মই এটা এনালাইচিছ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে দুটা কেণ্ডেলৰ বডি যেতিয়া একদম সমানকৈ ক্ল'জ হ'ব এনেকৈ সমানকৈ যেতিয়া ক্ল'জ হ'ব সেইটোক আমি টপ বুলি ক'ম সেইখিনিলৈ আমি এতিয়া ইমান সোমাই নাযাওঁ ইমান বেছি গ'লে এতিয়া চাওক যেতিয়া এই নিউট্ৰেল কেণ্ডেল এডাল বনিলে আৰু যেতিয়া তাৰ পাছত এডাল নিউট্ৰেল কেণ্ডেল বনিলে তাৰপৰা এডাল কেণ্ডেলে যেতিয়া চেলাৰে এইফালে চেল কৰি দিলে সি নিউট্ৰেলৰ তলত ক্লজিং হৈ গ'ল তেতিয়া আমি কনফাৰ্ম হৈ গ'লোঁ যে এইটো আমাৰ কাৰণে এটা টপ বনি গ'ল হৈ গ'ল তাৰ পাছত নতুনকৈ আমি যেতিয়া শিকিছিলোঁ মাৰ্কেটখনত যেতিয়া ট্ৰেড কৰিব শিকিছিলোঁ আমি ট্ৰেপ কোনখিনিত হৈছিলোঁ চাওক মই এইটোতে এটা বস্তু দেখুৱাই দিছোঁ যেতিয়া ওপৰত এটা টপ বনি মাৰ্কেটটো যেতিয়া তললৈ আহিছিলে আমি সদায় আগতে শিকিছিলোঁ যে এটা যেতিয়া ওপৰৰ পৰা আহি তলত যেতিয়া এটা বুলিছ পেটাৰ্ণ বনিব তেতিয়া আমি সদায় বাই কৰিব লাগে এইটো আমি যদি চাওঁ এটা বুলিছ এংগুলফিং পেটাৰ্ণ হয় কিন্তু সেই বুলিছ এংগুলফিং পেটাৰ্ণটোৱে কাম নিদিয়ে কিয় কাম নিদিয়ে মাৰ্কেটটো অলৰেডি বহুত হাইট আছে আৰু টপ বনাই মাৰ্কেটটো ঘূৰি আহিছে হয়নে নহয়
এইটো আমি একদম যেতিয়া বিগিনাৰ আছিলোঁ তেতিয়া এনেকুৱাবিলাকত আমি এটা এন্ট্ৰি লৈছিলোঁ কেণ্ডেলষ্টিকৰ সামান্য নলেজে, কিন্তু আমি প্ৰাইচটো ভালকৈ ৰিড কৰিব জনা নাছিলোঁ তেতিয়া। সেই মোৰ এক্সপিৰিয়েঞ্চটোকে আপোনালোকৰ লগত এতিয়া মই শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে আপুনি এতিয়ালৈকে যথেষ্টখিনি বুজি পাইছে, ঠিক আছে। আৰু তাৰ পাছত চাওক, মই চাৰ্টখন এতিয়া সৰু কৰি ল'ব লাগিব। তাৰ পাছত চাওক, মাৰ্কেটটো এটা ছাইডৱেজত গুচি গ'ল। ছাইডৱেজ যোৱাৰ আগত আমি গম নাপাওঁ, ছাইডৱেজ হোৱাৰ পাছতহে আমি বস্তুটো এতিয়া এনালাইজ কৰি আছোঁ বা আপোনালোকক কিবা এটা মই শিকাই আছোঁ। এতিয়া বস্তুটো আমি ইমানখিনিহে দেখিম। যেতিয়া মাৰ্কেটটো এইডোখৰলৈকে বনি আছিলে তেতিয়া আমি ইমানখিনি দেখিম যে আমি তেতিয়াই গম পাব লাগিব যে মাৰ্কেটটো এতিয়া এইডোখৰত এটা ওপৰৰ পৰা তললৈ ট্ৰেণ্ডটো চেঞ্জ হৈ গৈ আছে। তেতিয়া আমি এই হাইটো আৰু এই হাইটো যেতিয়া দেখিলোঁ তেতিয়া গম পালোঁ যে এটা হায়াৰ ল' পেটাৰ্ণ এটা ফৰ্ম হ'বৰ কাৰণে গৈ আছে, মাৰ্কেটটো তাৰপৰা ট্ৰেণ্ডটো চেঞ্জ হ'বৰ কাৰণে গৈ আছে। তেতিয়া আমি ইমানখিনিতে এটা ট্ৰেণ্ড লাইন লগাব পাৰিম। ইমানখিনিতে আমি এটা ট্ৰেণ্ড লাইন লগাব পাৰিম। ট্ৰেণ্ড লাইনডাল যেতিয়া আপোনালোকে লগাব, মই এটা টেকনিক শিকাই দিছোঁ। এনেকৈ এডাল আঁচত কেতিয়াও মানে নলগাব। মোৰ যিমানটো এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত কৈছোঁ, এডাল আঁচত সিমানটা ভৰসা কৰিব নোৱাৰি। সদায় আপোনালোকে এনেকৈ এটা পেৰেলেল চেনেল লৈ ল'ব, পেৰেলেল চেনেলটো লগাই এনেকৈ কৰি আনিব, এনেকৈ কৰি আনি অকণমান এনেকৈ ডাঙৰ কৰি দিব। এনেকুৱা এটা দিলে মানে কি হয়, মনটোতে আপোনালোকৰ অকণমান ষ্ট্ৰং লাগিব যে সেইডাল পাৰ হৈ ক্লজিং দিলেহে মই এটা বোলে ট্ৰেড এটা ল'ম। ঠিক তেনেকৈ এডাল আঁচত কেতিয়াও ভৰসা নকৰিব। আৰু এতিয়া মাৰ্কেটটো যেতিয়া হায়াৰ ল' পেটাৰ্ণত আহি আছে, আপোনালোকে গম পাইছে যে এডাল ট্ৰেণ্ড লাইন আপোনালোকে আঁকি দিলে, ট্ৰেণ্ড লাইনডালত ধুনীয়াকৈ ফ'ল' কৰি মাৰ্কেটটো তললৈ লাহে লাহে আহি আছে। তেতিয়া আপোনালোকে এটা মমেণ্টাম কোনডোখৰত আহিব কেনেকৈ গম পাব? চাওক, মাৰ্কেটটো ওপৰৰ পৰা এনেকৈ এনেকৈ আহিলে, অহাৰ পাছত যেতিয়া এটা আপোনালোকে বটম দেখা পালে, এই বটমটো দেখা পালে, বটম কাক কয়? যেতিয়া মাৰ্কেটটো এটা কেণ্ডেলষ্টিক সমানকৈ এনেকৈ বডিটো তলত ক্লোজ হয়, এইটোক আমি কি ক'ম? বটম বুলি ক'ম। এইটোক আমি বটম। সদায় আমি যেতিয়া ট্ৰেড কৰিলে যদি আমি কল ছাইডত যদি অপশ্যন ট্ৰেড কৰোঁ তেতিয়া আমি বটমত এণ্ট্ৰি ল'ব লাগে, আৰু যদি পুট ছাইডত যদি এণ্ট্ৰি কৰোঁ তেতিয়া টপত ল'ব লাগে। আৰু মিডল পইণ্টত কেতিয়াও ল'ব নালাগে। যদি লৈ লওঁ আমাৰ ষ্টপ লছটো ডাঙৰ হয়। যদি আমাৰ কোৱান্টিটি বেছি থাকে, সেই ষ্টপ লছলৈ লওঁতে আমাৰ বহুত এটা ডাঙৰ লছ ল'বলগীয়া হৈ যায়, ঠিক আছে। সেই বিষয়ত আমি আৰু লাৰ্ণিং ভিডিঅ' বনাম, বহুত ভিডিঅ' বনাম, আহি আছে আপোনালোকৰ কাৰণে বঢ়িয়া ভিডিঅ'। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি লওক, যাতে আপোনালোকৰ আহিবলগীয়া ভিডিঅ' বহুতকেইটা মিছ নহয় কেতিয়াও, ঠিক আছে। তাৰ পাছত ইয়াত যেতিয়া এটা বটম দেখা পালোঁ, সেই বটমটো যেতিয়া দেখা পালোঁ আপোনালোকে ইয়াত সেইটো ছাপৰ্ট বুলি মানি ল'ব পাৰিব। যেতিয়া মাৰ্কেটখন চলি থাকিব মাৰ্কেটখন যেতিয়া চলি থাকিব তেতিয়া আমি কেনেকৈ এটা মাৰ্কেটখনৰ বিহেভিয়াৰটো মানে চিনাকি হ'ম, সেইটোৰ লগত আমি কেনেকৈ ট্ৰেড কৰি গৈ থাকিম, সেই কথাটো আপোনালোকৰ লগত মই আলোচনা কৰি আছোঁ। এতিয়া হৈ যোৱা মাৰ্কেটখন আমি এনালাইজ কৰা নাই, কিন্তু মাৰ্কেটখন আমি কেনেকৈ চাব লাগে সেই বস্তুটো এনালাইজ কৰিছোঁ, ঠিক আছে। আমি কেনেকৈ কেণ্ডেলষ্টিকৰ বিহেভিয়াৰখিনি বুজি পাব লাগিব। যদি ইমানখিনিলৈকে যদি আপোনালোকে এতিয়ালৈকে নিজে যদি বুজি পাইছে, তেতিয়াহ'লে আপোনালোকৰ আৰু ছাকচেছ হ'বলৈ বেছি দিন নাই, আৰু খুব কম দিনৰ সময়ত আপোনালোকে ছাকচেছ পাব। যদি ইমানখিনিলৈকে মই নোকোৱাকৈ যদি বুজি পাইছে, যদি আপোনালোকৰ চকুত যদি ধৰা পৰিছে যদি বস্তুবিলাক, তেতিয়াহ'লে আৰু আপোনালোকৰ বেছি দিন নাই, অকণমান সামান্য আৰু কষ্ট কৰিলে হৈ যাব। যেতিয়া এই বটমটো দেখা পালোঁ, এই বটমটো দেখা পোৱাৰ পাছত এইটো এটা ছাপৰ্ট বুলি আমি মানিব পাৰোঁ। কিন্তু এইখিনি যিখিনি বনি আছে এইখিনি আমি দেখা নাই, জাষ্ট এই বটমটো দেখিছোঁ। তেতিয়া আমি কি কৰিম? এই বটমটোৰ পৰা এডাল এনেকৈ ছাপৰ্ট জ'ন এটা এনেকৈ বনাই দিম। বনাই দিয়াৰ পাছত তাৰ পাছত যেতিয়া মাৰ্কেটটো এইডোখৰলৈ আহিব, যেতিয়া সেই ছাপৰ্ট লেভেললৈ আহিব, তেতিয়া আমি চাম যে ছাপৰ্ট লেভেলত কিবা বুলিছ কেণ্ডেলষ্টিক পেটাৰ্ণ ফৰ্ম হৈছে নেকি, সেইটো চাম। কিন্তু এই ছাপৰ্ট লেভেলত এটা বঢ়িয়াকৈ এটা হেমাৰ কেণ্ডেল ইয়াতে বনিছিলে, এই হেমাৰ কেণ্ডেলটো বনিছিলে, কিন্তু এই হেমাৰ কেণ্ডেলটো কেলৈ কাম কৰা নাই? এটা ওপৰৰ পৰা এটা ট্ৰেণ্ড লাইন আহি আছে, ওপৰৰ পৰা এটা এনেকৈ ট্ৰেণ্ড লাইন আহি আছে। এই ট্ৰেণ্ড লাইনটো ইমানখিনি দূৰ ৰেচপেক্ট কৰি আহি আছে, এবাৰো ৰেচপেক্ট কৰিব,
হেতু কাৰণে যিবিলাক স্মাৰ্ট এক্সপেৰিয়েন্স ট্ৰেডাৰ হয় এডাল হেমাৰ কেণ্ডেলত ট্ৰেড নকৰে কিন্তু আমি আগতে কি কৰিছিলো মই যেতিয়া একদম বিগিনাৰ আছিলো একদম নতুন মাৰ্কেটত তেতিয়া মোৰ কথা কৈছো মই আপোনালোকক এনেকুৱা এডাল কেণ্ডেল যদি এনেকা সাপোৰ্ট লেভেলত যদি দেখা পাওঁ তেতিয়া মই এটা ধুনীয়াকে কল সাইড ট্ৰেড লৈ লৈছিলো তাকো বহুত হাই কোৱান্টিটি যেটো হাই কোৱান্টিটি নেকি মই আজিও মই ট্ৰেড নকৰো তেনেকুৱা এটা হাই কোৱান্টিটিত মই ট্ৰেড লৈছিলো এনেকুৱা এটাত সেই কাৰণে মোৰ তেতিয়া বিহত এটা লসও হৈছিল ঠিক তেতিয়া সেই লস বিলাক যেন সেই ভুল বিলাক যেন আপোনালোকে নকৰে হেতু কাৰণে মই মোৰ এক্সপেৰিয়েন্স বিলাক আপোনালোকৰ লগত শেয়াৰ কৰিছো এতিয়া তাৰ পাছত কি হল এনেকুৱা বিলাকত কেতিয়াও লব নালাগে যি নেকি ওপৰৰ পৰা এনেকে ট্ৰেন্ড লাইনটো মানে কি ওপৰৰ পৰা যেতিয়া ইমান নেকি এটো ৰেসপেক্ট কৰি ঘূৰি আহিছে এটো আমাৰ কাৰণে এটা ৰেজিস্ট্যান্টৰ কাম কৰি আহিছে সেই ৰেজিস্ট্যান্টটো যদি ওচৰত থাকে তেতিয়া হলে আমি হেতু ট্ৰেডত আমি এৰিব লাগিব কিছুমান ট্ৰেড আমি এৰিব লাগিব এই ট্ৰেডটো আমি এৰিব লাগিব আপোনালোকে চাওক যেতিয়া হে ৰেজিস্ট্যান্ট লেভেললৈ গল ডাঙৰ এডাল বুলিশ কেণ্ডেল বনিলে মই হে প্ৰথমতে কোৱা মতে ডাঙৰ এডাল বুলিশ কেণ্ডেল বনিলে তাৰ পাছত এডাল নিউট্ৰেল বনিলে তাৰ পাছত এটা সেলাৰ আহি গল গম পালে যে প্ৰথমৰ কেণ্ডেলডালত যিমান বায়াস আছিলে সেলাৰছে আকৌ সমানে কৰি পেলালে 50-50 কৰি পেলালে আকৌ সাপোৰ্ট জোন পালেহি আকৌ ইয়াতে আপোনাৰ বায়াসে এবাৰ ট্ৰাই কৰিছে আকৌ সেলাৰছে আপোনাৰ শুটিং ষ্টাৰ বনাই দিছে মানে কি হল ট্ৰেন্ডটো হিহতি কন্টিনিউ তললৈ আনিবৰ কাৰণে ট্ৰাই কৰি আছে লাষ্ট এটা মোমেন্টত এনেকুৱা এটা কন্ডিশন হ'ব এইখিন লগে আপোনালোকে গম পাইছে যে ট্ৰেন্ডটো তললৈ যাব বুলি গম পাই আছে কিন্তু কনফার্ম নহয় যে একদম পারফেক্ট টাইমটো পোৱা নাই যে কোনখিনি সময়ৰ পৰা আপোনালোকে তাৰ পৰা তললৈ যাব সেই টাইমটো গম পোৱা নাই টাইমটো আমি কেনেকে গম পাব পাৰিম হেতু মই আপোনালোকৰ লগত কওঁ প্ৰায় এইখিনি বস্তু ৰিপিটেড হৈ থাকে মই হেতু কাৰণে আপোনালোকৰ লগত এইখিনি কথা কৈ আছো যদি হে এডখত গিৰিলে মাৰ্কেটটো এডখৰ পাও গিৰাও চান্স আছিলে কেতিয়া গিৰিলে হেতেন চাওক কথাটো মই কৰিছো মার্কেটটো যদি এই জিডাল বুলিশ কেণ্ডেল ইয়াত বনিলে ৰেজিস্ট্যান্ট লেভেলত নিউট্ৰেল বনিলে যদি এই ৰেড কেণ্ডেলডাল যদি এই গ্ৰীন বডি যদি তলত ইয়াত যদি ক্লোজ দি দিলে হেতেন একেবাৰতে যদি ক্লোজ দি দিলে হেতেন মই অকমান জুম কৰি দেখাইছো কেণ্ডেলডাল চাওক এতিয়া কেণ্ডেলডাল একদম তলত ক্লোজিং দিব নোৱাৰিলে এটো চাওক এই কেণ্ডেলটো যদি ইমানত যদি আহি যদি ক্লোজিং দি দিলে হেতেন এই বডিটো তলত তেতিয়া এডখবে মার্কেটখন এনেকে মোমেন্টাম লৈ ঘূৰি আহিলে হেতেন এডখবে আহিলে হেতেন এতিয়া কোৰ পৰা আহিলে চাওক এই জিডখৰ এটা গ্ৰীন কেণ্ডেল আহিলে ইয়াত গ্ৰীনৰ পাছত আপোনাৰ ইয়াতে কি আহিলে এটা ৰেজিস্ট্যান্টত আপোনাৰ ঠক্কা খাই পিনে নিউট্ৰেল বনিলে তাৰ পাছৰ যেটো কেণ্ডেল একেলগতে ইয়া বডি তলত ক্লোজিং দিলে যিমান গ্ৰীন বডি আছিলে সাইডৱেজ জোনত যিমান সাইডৱেজ জোনত গ্ৰীন বডি আছিলে সবৰে তলত ক্লোজিং দিলে আৰু তাৰ পাছত মার্কেটটো ভুমগনে নামি আহিলে এই কন্ডিশনটো এডখতে হলহেতেন যদিহে একেবাৰতে এই কেণ্ডেলডালৰ তলত ইয়াতে ক্লোজিং দিলে হেতেন তেতিয়া হলহেতেন আৰু আপুনি ইয়াত নিজকে ৰাখি চাওক যদি আপুনি যদি এডখত যদি এটা ওপৰলৈ যাব বুলি বাই কৰিলে হেতেন কৰাৰ পাছত আপোনাৰ কি হ'ব নেক্সট ইয়াৰ তলত যেতিয়া ক্লোজিং আহি যাব এডাল কেণ্ডেল তেতিয়া আপুনি কি হ'ব সেই ট্ৰেডটো পা উলাই দিব আপোনাৰ ডিসিশনটো ভুল আছিলে বুলি এতিয়া এডখত কিমান বায়াৰ্স আপোনাৰ ইনভাইট কৰিলে কিমান বায়াৰ্স আছে এইখিনি বায়াৰ্স আছে এইখিনি বায়াৰ্স আছে এই গ্ৰীন বু সব বায়াৰ্স আছে সব বায়াৰ্স আহি সেলাৰ এডাল আহিলে ইয়াত এই যিমানখিনি বায়াৰ্স আছিলে গোটেই বায়াৰ্সখিনি ষ্টপ লস হেতৰ হিট কৰিলে বা পজিশনটো হেতে এক্সিট কৰি দিলে তাৰপা মাৰ্কেটখন ওয়ান সাইড আহি এটা ভাল মোমেন্টাম দিলে এই মোমেন্টামটো আমি ক্যাপচাৰ কৰিব লাগে হেতুৱে অপশন বাইঙত আমাৰ এটা বিশেষ মানে উপায় আৰু অপশন বাইং গৈ আমাৰ ইনকাম কৰিবৰ কাৰণে বা প্ৰফিট কৰিবৰ কাৰণে মেইন উপায় হৈছে এটো যদি আপোনালোকে যদি অপশন বাই নকৰি যদি এটা ষ্টকত যদি ইন্ট্ৰাডেও যদি কৰিব বিচাৰে তেতিয়া হলে ইন্ট্ৰাডে কৰিলে আমাৰ তাত কোনো থেটা দিকে নহয় আমাৰ তাত কোনো টাইমৰ দিকে নহয় ইন্ট্ৰাডে কৰিলে যেতিয়া নেকি আপোনালোকে এটা ৰেজিস্ট্যান্ট এনেকে ফলো কৰি অহা দেখা পাব তেতিয়া ওপৰৰ পৰাই আপুনি এনেকে সেল কৰি আহি থাকিব পাৰিব তাত কোনো টাইম দিকে নহয় যিমান পইণ্ট তললৈ আহিব হিমান পইণ্ট ইনটু আপোনাৰ যেটা শেয়াৰ থাকে হেতু পইণ্টে আপোনাৰ প্ৰফিট হ'ব কিন্তু অপশন ট্ৰেডিংত অপশন বাইৰ কাৰণে এটাই প্ৰবলেম তাত আমাৰ টাইমৰ দিকে হয়
টাইম ডিকেৰ ওপৰত থেটা ডিকে পুৰা ফুল অপশ্যন গ্ৰীক্সৰ ওপৰত মই এটা ফুল ভিডিঅ' বনাম আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম গোটেই বস্তুখিনি আপোনাৰ যদি এই ভিডিঅ'টো ইয়ালৈকে যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে বহুতখিনি আজি বুজি পাইছে আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগিব মোক কমেণ্ট কৰিব মই তেতিয়াহে গম পাম যে আপোনালোকক কোনখিনি মই মানে শিকোৱা মানে কি আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি ভাল লাগিছে চাব যদি বেয়া লাগিছে তেতিয়াহ'লে ইগন'ৰ কৰি দিব যদি ইগন'ৰ কৰে যেতিয়ালৈকে আপোনালোকে নিশিকে তেতিয়ালৈকে কিন্তু লছ খায়ে থাকিব ঠিক আছে বাই